Welcome to my mini blog guys. মোৰ হাজবেণ্ডে আজি মোক কৈছিল ফুৰাবলৈ যাম বুলি, কিন্তু সি মোক ফুৰাবলৈ লৈ যোৱা নাই। সি মোক লৈ গৈছে বিশাল মাৰ্কেটৰ পৰা কিছুমান বস্তু কিনা হোৱাৰ পাছত আকৌ লৈ আহিছে স্মাৰ্ট বজাৰৰ পৰা কিছুমান বস্তু কিনা হৈছে, কিন্তু লাগতিয়াল বস্তুৱে কিনা হৈছে, অলাগতিয়াল বস্তু একো কিনা হোৱা নাই। তাৰপিছত ধুনীয়াকৈ মোৰ কাৰণে চিপছ লৈছে। চিপছ লোৱাৰ পিছত ধুনীয়াকৈ কি কৰিছে জানেনে, বিল কৰিছে। আকৌ অৰিঅ' বিস্কুটো লৈছে নহয়, সেই ঢেৰ খোৱা বস্তু লৈছে দেই। তাৰপিছত আকৌ কি কৰিলে, বিল চিল কৰা হোৱাৰ পাছত সি মোক লৈ গৈছে ফুচকা খুৱাব। মানে আমি দুইটাই মিলি পেলাই ফুচকা খালোঁ। বতৰটো কেনেকুৱা মেঘাচ্ছন্ন কৰি আছে দেখিছেনে, কেতিয়া বৰষুণ আহোঁ তেনেকুৱা হৈ আছে। কিন্তু ফুচকাটো এৰি আহিব নোৱাৰি নহয় জানো গাইজ। ফুচকা খোৱাৰ পাছত কি কৰিম, যিমানেই বৰষুণ নিদিয়ক কিয়, যিমানেই ঠাণ্ডা নালাগক কিয়, গৰমৰ দিনত আমি কি কৰিব লাগিব, আইচক্ৰীম খাব লাগিব। আইচক্ৰীম মই খাই খুবেই ভাল পাওঁ। তাৰপিছত কি হ'ল জানেনে, তাৰপিছত বজাৰ কৰিলে মোৰ হাজবেণ্ডে। বজাৰ কৰাৰ পিছত আমি ঘৰলৈ ঘূৰি আহিলোঁ, আৰু ঘূৰি অহাৰ সময়ত বতৰটো কিমানেই বেয়া কৰিছে দেখিছেই নহয় গাইজ। বাই বাই।